চুক আছে কিন্তু কিয় কয় মই নাজানো কিন্তু মাজে মাজে এই কলমৰ চুকবোৰৰ পৰীক্ষা কৰি চাবলগীয়া হয় চোৱা তুমি কি ভাবা মোৰ এই কলমৰ ধাৰ একে আছেনে কোৱা তেন্তে আজি এবাৰ পৰীক্ষা কৰি চোৱা হওক আজি এবাৰ পৰীক্ষা কৰি চোৱা হওক কোনোবা জীয়াই থকাৰ স্বাৰ্থত কোনোবা গুচি যাব লগা হয় তুমিও তাৰে এজন আছিলা কৃষাণু তুমিও তাৰে এজন আছিলা Kisahnya kau mari pelasu. Oh, तुम्हारे कौन करने मैं इनका हमले बात करूँ, मैं पागल हूँ. Wah, sukaina, ki kundar অভিনয়, ki kundar অভিনয় করিবা পারে তুমি. মোৰ গুপুতে তুমি কিষাণুৰ লগত প্ৰেমৰ খেলা খেলিলা আৰু এতিয়া শুনিছা তুমি বিশ্বাসঘাতকতা কৰিলা লেতেৰা মই ভিডিও বনোৱা আকৌ কিনে জাস্ট সম্পৰ্ক কালিবা খাইছা লেতেৰা কৰিছা তোমালোকে বনো এইখিনিৰ পৰা মোক কৈ আছিল মই বোলে তোমালোকক হত্যা কৰিব লাগে কিন্তু মই তোমাক কেনেকৈ হত্যা কৰিম এই হাত দুখনেৰে মই তোমাক কেনেকৈ হত্যা কৰিম মই জীয়াই থাকিব বিচাৰো মই জীয়াই থকাৰ স্বাৰ্থত তুমি যাবই লাগিব I'm sorry সুকন্যা তুমি যাবই লাগিব তুমি যাবই লাগিব আগলৈ কেলে গৈ আছে মই ভিডিঅ' কৰি আছো কিন্তু কি কৰিম কোৱা তোমালোকে মোক বাধ্য কৰিলা তোমাৰ বিশ্বাসঘাতকতাত মোৰ শব্দই আজি চন্দ হেৰুৱালে আই এম চৰি তাৱৈৰ কথাই মই ওচৰ হ'ব নোৱাৰো তাৱৈৰ কথা
একেবাৰে পুৰা শুয়ে থাকিল আৰু টোপনি লাগিছে তাৰ ধুনীয়া কেনেকৈ এহে দুটা হত্যা কৰি তহঁতি দেখিলি সাধু সকলোকে সাধু দৰ্শীৰ পৰা সকলো দৰ্শক মন্দিৰলৈ ধন্যবাদ জনাইছোঁ আমাৰ ভুল প্ৰতিখিনি দেখুৱাই আমাক আগবাঢ়ি যোৱাত সহায় কৰিলে আজি বৰুৱানী আহিছিল আজি তোৰ মাৰে সেই বৰুৱানী নিচিনা মানুহ যদি এখন ঠকপন ঠকাই থাকিব লগা হৈছে বৰুৱানী নিচিনা মানুহজনী আকৌ চকু বন্ধ কৰিব লগা হৈছে standardৰ বস্তু ল'ব হেল্ল' ক কিয় গালি যাব চালা তোৰ লুভিয়া বাপেৰে দিছে ন দিছে চাকৰি কৰা মোলে দিছিলে কান্দিব আহিছ তোৰ সেই টপা
বুঢ়া ডালে লুবিয়া বুঢ়া ডালে চাৰ NDC চাকৰি কৰা দেখি দিছিলে ন পাইছ পাইছ মছলাটো পাইছ ন কি কৰিব লাগে ক কি কৰিব লাগে ক মই গৈ আছো দাদা কৰিছোঁ তোৰ সেই টপা বুঢ়াৰ চুলিও ঘাৰি ডিমৌ চাৰিআলি নচুৱাই মাৰিম দে মই গৈ আছো ৰ একো নাই দেউতা আহিলে একো নাই কলমে মাৰিব কলমে মাৰি দিব কিয় মই একো ক'ব নোৱাৰো মাথাত খেচেৰা বোলা ওলা আপোনাৰ সেই লুভিয়া হাজবেণ্ডৰ কাৰণে আপোনাৰ জীয়ৰীটাক কষ্ট পাই আছে সেই বুঢ়াটোৰ কিডনী উলিয়াই মই বিকি পইচা দিম এতিয়া মাল খাম ওলা সেইটো লুভিয়া বুঢ়া না লুভিয়া পইচা দেখি নিয়ত বদলি যায় তাৰ বুঢ়াটোৰ কাৰণে আপোনাৰ ছোৱালীয়ে তাক কষ্ট পাই মৰি গৈছে এই বুঢ়াটো মোৰ আগত উলিয়াই দিয়ক সেই লুভিয়াখিনিয়ে অকল পইচাৰ আৰাম পইচা 2 লাখ টকা খুজিছে এই বুঢ়াটোক মই ন মাৰি ইয়াৰ মাথাটো ইমান জোৰছে মাৰিম ন অডিয়েঞ্চৰ মাজত যাব লাগে মই 2 লাখ টকা কৈছোঁ ব'লক আপুনি মোৰ লগত তই মোৰ লগত নাহিবি বুঢ়া মই কিন্তু গহনা কিমান লওঁ কৈ থৈছোঁ হ'লে আপুনি কি জানে মাইকী মানুহৰ গহনা কিমান চাওক
কালি ৰাতি পাবজি খেলি আছোঁ পাবজিটো মানে এটা BGM আই কালি পাবজি মানে মোৰ পিৰিয়ডটোৱে সুধিছে মায়েও পাবজি খেলে নি মই কৈছোঁ মা নহয় ওচৰত ভিডিঅ' ওলাই আছে বহু হুলস্থুল হৈ থাকে পাবজি খেলা নিচিনাকৈ কি কম আৰু দেখিছাই এইফালে সেই ভগা চুমাখন দি পঠিয়াইছে ঘৰৰ পৰা আৰু কিবা লাগিছিলে বাৰু আমাক কি হ'লো ইমান গৰাকীটা কৈছো এইদৰে হয়তো ধ্বংস হৈ যায় কোনোবা একো একোখন ঘৰ একো একোখন ঘৰত যৌতুক প্ৰথাৰ যি এই প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ ফলত কিমানজন মানুহৰ আজি মৃত্যুৰ মুখলৈ বাট মেলিব লগা হৈছে হয়তো আমি কোনেও নাজানো আহক আমি সকলোৱে মিলি যৌতুক দিয়া আৰু যৌতুক লোৱা বন্ধ কৰোঁ আজি এই বোৱাৰীগৰাকীৰ দৰে কিমান হাজাৰ হাজাৰ বোৱাৰীয়ে মৃত্যুৰ বিভীষিকাৰ বাবে যৌতুকৰ দাবীত মৃত্যুৰ বিভীষিকাৰ সন্মুখীন হ'ব লগা হৈছে সেয়া আমি কোনেও নাজানো আৰু এয়া আমাৰ সমাজৰ প্ৰতিজন ইয়াত উপস্থিত প্ৰতিজনৰ দায়িত্ব যে আপোনাৰ ওচৰত হৈ থকা যৌতুকৰ দাবীসমূহ আপোনালোকে ওচৰৰ আৰক্ষী বিষয়া নতুবা আপোনালোকে নিজেই তাৰ দায়িত্ব লৈ ৰেছপনচিবিলিটি লৈ আপোনালোকে তাক ধৰি নিস্তান্তৰ কৰক আৰু সমাজৰ পৰা এই যৌতুক প্ৰক্ৰিয়াৰ ধুই নিহাত হওক আহক আমি সকলোৱে মিলি এখন যৌতুকবিহীন সমাজ গঢ়ো আহক আমি আজি সকলোৱে একেলগে সমবেত হওঁ আৰু কওঁ নালাগে আমাক যৌতুক ল'বলৈ নিদিওঁ আৰু যৌতুক নলওঁ ধন্যবাদ